So hey guys, welcome back to my YouTube channel to Rakesh na আজি মানে বৰ বেলেগ এটা বস্তু লৈ আইছো আজি ভিডিওৰ মানে তো পোনপ্ৰথমে হ্যাপি দিৱালী সকলোকে মোৰ ভিউয়াৰ্স সকলক মানে নিজৰ ঘৰতে আজি কেনেকৈ ফটকা বনাব পাৰি তাকে হেকাম বুলি আইছো তো এখিলা কাগজ ৰাখিব কাগজ ৰাখিলা তাৰ পৰা এটা জুই চলাৰ বাকচ তাৰপৰা জুই খুলি লাগিব হে আপু তাৰ পিছত এটা হাতুৰি লাগিব তো চাই থাককচোন কেনেকৈ মই ফটকা বনাই আছো তো একদম ধামাকা নিজৰ ঘৰতে বনাই মানে ফুটাব কি কিনিব লাগে চাক বন্ধ হৈ গ'ল প্ৰথমতে আহে আপোনালোকে জুই চলাৰ পৰা মেচটোৰ পৰা কাঠি কেইটামান লৈ ল'ব ফুলটো বাজি আছে তো মাতটো ইমান ভালকৈ নাহিব পাৰে কাঠি লৈ ল'ব 10-20 টামান লৈলে হৈ যাব ধেই নালাগে তাৰপিছত আমি কাঠিবিলাক এনেকে আঁকি ভাঙি থম ইয়াত হা আলু বমত যেনেকৈ আৱাজ দিয়ে তেনেকৈ আৱাজটা ওলাবলৈ নাই নাজানিছো মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছো এনেকুৱা এক্সপেৰিমেন্ট ভিডিও চাওকচোন ওলাব নোলালে নাই আৰু দুটামান লৈ লৈছো এনেকৈ আৰু দুটামান ভাঙিলো তাৰ পিছত কৰিব লাগিব আপোনালোকে এই দুটা সাইড লৈ ল'ব লাগিব ভাঙি কেনে এনেবা হৈ আছে এই দুটা সাইড লৈ ল'ব লাগিব এনেকৈ তাৰ পিছত বন্ধুসকল আমাৰ এইবিলাক ভাঙা হৈ গ'ল তাৰ পিছত আমি এনেকে এই খাৰখিনি এই ওপৰত উঠাই দিব লাগিব উঠাই লৈ তাৰ পিছত এয়াৰ ওপৰত এনেকে চিধা দিব লাগিব তাৰ পিছত আমি জাপি মেলি দেখিছে নহয় এনেকে গোল কৰি দিয়ক গোল কৰি তাৰপিছত এনেকে কৰি দিব এনেকে কৰি মেলি তাৰ পিছত আহি পৰিছে তোমাৰ বান্ধিব লাগিব দেই তো বন্ধুসকল আপোনালোকৰ ওচৰত যদি টেপ আছে টেপ মাৰি দিব পাৰে মই টেপ ওচৰত বিচাৰি পোৱা নাই সেইকাৰণে ৰছী এডালে বান্ধি দিছোঁ এনেকৈ কৰি তাৰ পিছত ইয়াত ধামাকাটো চাব না আপোনালোকে ঘৰত বনাব পাৰে সেফটি খালি দেই এইটো হৈ গ'ল আমাৰ ফটকা বনি গ'ল আমি এটা ফুটামগে চাওক চাওক ময়ো দেৱালী বুলি ফুটালোঁ আৰু আপোনালোকেও বনাই মেলি ফুটাওক আৰু ন কি কয় ভিডিঅ'টো ইমানটোৱে সমাপ্ত কৰিছোঁ যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো শ্বেয়াৰ কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে আৰু দেই শ্বেয়াৰ অলপ কৰিব তো বাই বাই